হাও তই কি হৈছে বাইদেউ আপুনি তিতে পৰা যি উচপিচকে আছে মানটো কি হৈছে কিবা ভয় চয় খাইছে নেকি আপুনি নাই ভয় চয় খাও নাই তই এতিয়া কি কৰি আছা নহয় মই তাৰমানে পাকঘৰত যাই থাকোঁতে আপোনাক এনেকৈ দেখা পালোঁ সেইকাৰণে সোমাই আহিলোঁ আপুনি ভালে আছে না ভয় চয় নকৰিব মই আছোঁ নহয় আপুনি শুৱক আপুনি টুপি মাৰক মই যাওঁ দিয়ক ৰুমত আপুনি ভয় নকৰিব আৰু ৰাতি কিবা যদি লগা হয় মোক মাতি দিব গম পাইছে না দিয়ক মই এইমাত্ৰ আহিছিলোঁ আপুনি এনেকৈ ভাত আঞ্জাই ৰান্ধি আছে না মোৰ দেখা পাই বহুত বেয়া লাগছি সেইকাৰণে মই ভাবিছোঁ আপোনাক অলপমান সহায় কৰি দিওঁ সেইকাৰণে আহিছোঁ তই মানুহ ভয় খুৱাই মাৰিবিয়ে মই ভয়ে খাই গৈছিলোঁ তই যেনেকৈ থিয় হৈ আছিলি আৰু তই মোৰ কথা ইমান চিন্তা কৰছা বা তই মোক বহুত মৰম কৰা দে ন বাইদেউ সেইগিলাকত মই ৰান্ধো যাওক অলপমান আপুনি অলপমান ৰেষ্ট লওক আপুনি ৰাতিপুৱা পৰা কাম কৰি আছে নহয় তই পাৰিবি বনাবা পাৰিম দিয়ক যাওক আপুনি যাওক দে তেন্তে এইখিনি লৰাই দিবি দে ঠিক তাই যে এনেকৈ কৰি থাকে মই তাইৰ লগত কেনেকৈ থাকিম এই বৌ এই ভাইটি তই চিন্তা নকৰবি ৰ ঠিক হ'ব ৰ তই ইমান ভয় নাখাবিচোন ভণ্টি ক'ত যোৱা কি ক'ত যাওঁ আপুনি দেখোন সদায় দেখাই পায় মই মন্দিৰত পূজা কৰিব আহোঁ পূজা কৰিব যাওঁ মন্দিৰত পূজা চূজা কৰিব গেলিও যা কিন্তু একবাৰ আমাৰ নিচিনা বাবাগিলাকো অলপ বিশ্বাস কৰবি বাবা আজিকালি ইমান ভণ্ড বাবা হৈ গৈছে নহয় এইগিলা বাবা চাবাক না মই মানো না এইগিলা বাবা চাবাৰ ওচৰত মই আহোঁ এইগিলাখান মোক নক'ব কি আমাক অলপো বিশ্বাস নকৰা নকৰোঁতো তই অলপো বিশ্বাস নকৰা আমাৰ নিচিনা বাবাক ৰ তোক মই এতিয়াই বিশ্বাস দি আছোঁ কি এইগিলাখান পাউডাৰ চাউডাৰ মাৰি থাকায়ে মুখত এইটো পাউডাৰ নহয় এইটো বিভূতি হয় বিভূতি হয় পাউডাৰে হওক বা বিভূতিয়ে হওক তই মোৰ মুখত মানে অধিকাৰ ক'ত পালি ভণ্ড বাবা চালা তই অলপো বিশ্বাস নকৰা আমাক নকৰোঁ একদমেই বিশ্বাস নকৰোঁ তোক মই যদি এতিয়াই বিশ্বাস দিওঁ তোৰ কি সপোন আছে তই ক মই তোৰ চব সপোন পূৰণ কৰিম সপোনৰ কথা বাদে দি তই এটা কাম কৰ সেই ঘৰটো দেখিছে না সেই ঘৰটো যাতে মই সদায় ৰাজত্ব কৰিব পাৰোঁ আৰু তাহাঁতৰ যিমান ধন সম্পত্তি আছে গোটেই যাতে মোৰ নামত হৈ যায় গম পাইছে না তই সেইটো কৰি দিলি কিন্তু আৰু মই মানি যাম আৰু ঠিক আছে সেইটো মনোকামনা মই পূৰ্ণ কৰিম কিন্তু মোৰ এটা চুক্তি আছে চুক্তি কিমান চুক্তি দি থাকে ভণ্ড বাবা চুক্তিটো হ'ল কি মোৰ শিষ্য হ'ব লাগিব তই শিষ্য আগতে মই কোৱা কথাখিনি কৰি দেখাও তাৰপিছত হ'ব এই ফুলটো ল তই বিছনাৰ তলত থৈ দিবি আৰু পূজা কৰি কেনে ঘৰত যা তোৰ মনোকামনা গোটেই পূৰ্ণ হৈ যাব দে হ'ব দে চাওঁ দে মই তই এটা কাম কৰবি ৰাতি হ'লি তই এইটো ৰুমত থাকিব নালাগে তই এই চফাতে থাকিবি শুনছা না যেতিয়ালৈকে বাবা নাহে তই তাইৰ লগত থাকিব নালাগে দে কি যে হ'ব ঐ বাবা তই ক'ত যাই আছা মোক মাতছি মই যাবই লাগিব মাতছি যাবা আলছা তোৰ চুক্তিটো মোৰ মনত আছে নে নাই আছে মোৰ কথা চুক্তিটো মনত আছে আৰু তই যে যাই আছা হা তই তাৰমানে কি মোৰ কথাখিনি পাহৰি গেলি নাই পাহৰা কামটো তোৰে হ'ব তই চিন্তা কৰিব নালাগে তই খালি এক্টিংহে কৰি থাকিব লাগে আৰু মোৰ চুক্তিটো তোৰ মনত আছে 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 দে ঠিক আছে দে ৰ তই আৰু ক'ত আগে যাবা আলছা তই নাযায় আগতে মই উপস্থিত থাকিব লাগিব নে নাই মই আগে যাওঁ তই পিছে পিছে আহি থাক দে যা যা
হে বৌ কি কৰাই কিবা এটা কৰ এই দেখোন দিনক দিনে দেখোন বেমাৰ বাঢ়ি যাই আছে তাকে তোৱে তাই দেখোন ভালেও হোৱা নাই ইমান দিন হৈ গ'ল কি হ'ব এনেকৈ হ'লে তাই যদি আমাক গলত টিপি চিপি মাৰি পেলাই কি ক কি হ'লে আপোনাৰ কিয় এনেকৈ আছে নহয় মানে তুমি ভাল পালা কি ভাল পালা মোৰ কি হৈছে মই ভালে আছোঁ অঁ তাইৰনো কি হ'ল তাই দেখোন ঠিকেই আছে তই আৰু বেছি কৰি আছে চিন্তা কৰি আছে অঁ বাবা আহিছে ইমান দৌৰা দৌৰিকৈ যে মাতছা কি সমস্যা হৈছে ঘৰত সমস্যা মানে বাবা বহুত ডাঙৰ সমস্যা হৈছে আপোনাক মই ক'ম কিন্তু ইয়াতে নহয় ভিতৰত ব'লক আহকচোন বিনীতা তই অলপ বাবাৰ কাৰণে খোৱাৰ যোগাৰ কৰচোন আমি ভিতৰত যাওঁ ভাইটিটোও বলচোন জয় মহাকাল মোক এইখিনিতে বঢ়িয়াকৈ খানা যোগাৰ কৰিব দিছে তাতে বা মোৰ বিৰুদ্ধে কি কিবা লগৈ নাই মই এতিয়া একলাই বনি থাকিলে নহ'ব মাজে মাজে অলপ টিপ মাৰি কিনে কথাগিলা শুনবাও লাগব আগতে অলপমান কিবা বহি দিওঁ আহক বাবা বহক জয় মহাকাল জানেনে বাবা আমাৰ ভাইটিৰ ঘৈণীয়েক এই দেখা পালে যে বিনীতা তাই কিবা বিয়া হোৱাৰ পৰা তাইৰ আচৰণবিলাক কিবা বেলেগ ধৰণৰ কিবা ভূত চুতে ধৰিছে নে কিয়ে বা মানে আহাৰ পৰা মানে মানুহটো নৰ্মেল মানুহ নহয়ে কিবা জখিনীৰ নিচিনাও থাকে কিবা হাঁহি থাকে ৰাতি কান্দিও থাকে মানে ভয় লগা হৈ গৈছে বাবা তাই ভাল হ'বনে নহয় হ'ব তই চিন্তা কৰিব নালাগে তাই নিজে উদ্ধাৰ হ'ব নিজে উদ্ধাৰ হ'ব কিন্তু কেতিয়া হ'ব বাবা তাই কিমান কম বয়স আৰু ইহঁতে নতুনকৈ সংসাৰখন পাতিছে যদি তাই কিবা এটা হৈ যায় ইয়াৰ সংসাৰখন কি হ'ব মই আছোঁ নহয় তহঁতে একো চিন্তা কৰিব নালাগে মই গোটেই সমস্যা সমাধান কৰি দিম আপুনি যি কৰে সোনকালে কৰক বাবা তাইৰ জীৱনটো আমি বচাব লাগে তাই বহুত কম বয়সৰ ছোৱালী আৰু তাই বাচিলেহে ভাইটিৰ সংসাৰখনো চলিব জল্দি জল্দি আপুনি কিবা এটা কৰক বাবা আপোনাৰ ওপৰতে সকলো ভৰসা তহঁতে চিন্তা কৰিব নালাগে মই আহিছোঁ এতিয়া চবখিনি সমাধান কৰি দিম জোহা ওম মহাকাল মইতো তাইক বাচা দিব পাৰিম কিন্তু তাইৰ আত্মাটো যদি মই উলিয়াই দিয়াং সেই আত্মাটো তোৰ তাতে প্ৰৱেশ কৰিব তইতো কিবা কিবি দেখা পাই থাকা না অঁ বাবা মই দেখা পাই থাকোঁ আৰু কেতিয়াবা এনেকুৱা লাগে মোৰ ওচৰতে কোনোবা গৈ আছে পিছেদি কোনোবা গৈ আছে মই যেতিয়া ঘূৰি চাওঁ কোনো নাথাকে বাবা কি হ'ব এতিয়া ঠিক আছে মই চেষ্টা কৰিম তহঁতক বাচাবৰ কাৰণে মই এতিয়া আহোঁ পূজা যোগাৰ কৰিব লাগে দে জয় মহাকাল জয় মহাকাল